Hey guys, Assalamualaikum পুনৰ এটা লং ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ মূৰত আৰু আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো গুৱাহাটী চিৰিয়াখানাৰ পৰা। ফাৰ্ষ্টতে ইয়াত এণ্ট্ৰি কৰিবলৈ টিকেট কাটিব লাগে। আমিও টিকেট কাটি ল'লোঁ, তাৰপিছত এণ্ট্ৰি হ'লোঁ, তাৰপিছত এইফালে আমি সোমাই আহিলোঁ আৰু পৰিৱেশটো বহুতেই ধুনীয়া। দেখিছে আপোনালোকে কিমান চাফ চিকুণ আৰু কিমান শান্তিৰ এটা পৰিৱেশ আৰু বহুত ভাল লাগিল তাত গৈ। আৰু এইফালে এইটো কেংগেৰু দেখিছে নহয় কি ধুনীয়াকৈ চৰি আছে আৰু এপাক চায়ো দিলে কেমেৰা ফালে। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া বহুত জীৱ জন্তু নাছিলোঁ বাৰু, পিছত আনিছে যদিও নাজানো। আৰু এইফালে চাওকচোন দুটা জিৰাফ কি ধুনীয়াকৈ আছে আৰু সৰপহুখিনি কি ধুনীয়া মাটিৰ লগত মিলি আছে দেখিছে নাই, দেখি একদম ধুনীয়া লাগি গৈছে। কেমেৰাত হয়তো ইমানখিনি ফ'কাছ হোৱা নাই, ৰিয়েলত বহুত ধুনীয়া লাগিছিল। আৰু এইফালে আমি গৈ আছোঁ আৰু বেলেগ কি দেখোঁ আপোনালোককো দেখাই যাম আৰু মোৰ লগত আপোনালোকেও চাই যাওক। লগতে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব আকৌ দেই। আৰু এতিয়া আপোনালোকক বিভিন্ন ধৰণৰ চৰাইবোৰ দেখাই যাম, চাই যাওক। আৰু এজনী হ'ল ঢেকঢেকী আৰু কি ধুনীয়াকৈ উৰি আছে এফালে চাওকচোন, ইমান মৰমেই লাগি যায় ন। আৰু এইফালে চাওকচোন কেটলা পহু একদম চুকত সোমাই আছে। আৰু এইফালে এই চৰাইজনী দেখিলে নহয়, এই চৰাইজনীৰ নাম পাহাৰীয়া মইনা। আৰু যেতিয়া এই চৰাইজনীক মইনা চিঞৰা হয়, এই চৰাইজনীও মইনা কয় মানে। যেতিয়া কৈছিল তেতিয়া ৰেকৰ্ড কৰিবলৈ নহ'লে, পাছত আৰু নক'লেই মানে। আৰু আপোনালোকে চৰাইবোৰৰ লগতে আৰু এটা বস্তু লক্ষ্য কৰিছেনে বাৰু? সেই টেকেলিবোৰ চাওকচোন কি ধুনীয়াকৈ মাজত কাটি দিছে আৰু তাৰ মাজতে চৰাইবোৰ সোমাই থাকে। বৰ ধুনীয়া লাগিল দেই সেই বস্তুটো। আৰু এইফালে ঈগল আৰু বিভিন্ন ধৰণৰ চৰাই আছে। এইটো কিবা জেং চৰাই হয়, মই নামটো পাহৰিছোঁ। আৰু বহুত চৰাই নামবোৰ পাহৰি গৈছোঁ কাৰণ তাত বহুত আছে। এইফালে চিম্পাঞ্জীবোৰে খেলি আছে, ডাঙৰকৈ এৰিয়া বনাই দিছে। এইফালে এইটো সোণালী দৰিক আৰু চাওকচোন কিমান ধুনীয়া, একদম নেগুৰডালে ইমান দীঘল আৰু ৰংকেইটা মানে বহুত মৰম লগা। কেমেৰাত মানে এইখন নেটখন দিয়া আছে নাই, সেইকাৰণে চৰাইটোও দূৰত আছে, সেইকাৰণে ইমান ধৰিব পৰা নাই আপোনালোকে। আৰু এইফালে এইটো কি চৰাই আছিল জানো, নামটো পাহৰি গ'লোঁ, ভালকৈ দেখাবও পৰা নাই যে কাৰণ নেটখন আছেতো, সেইকাৰণে কেমেৰাটো মানে ফ'কাছ হোৱা নাই, ইমান দূৰলৈ যোৱা নাই। আৰু এইফালে ইমান টিকলা চৰাই ধুনীয়াকৈ চৰি আছে, দেখি ইমান মৰম লাগিছে। ঢেৰ কালাৰৰ আছিল একদম আৰু বহুত ভাল লাগিল চাই। আৰু এনেও চৰাই যিহেতু ভালেই পাওঁ। আৰু এইফালে চাওকচোন হৰিণাবোৰ কি ধুনীয়াকৈ দৌৰি আছে আৰু তাত য'তেই যায় হৰিণা বহুত আছে হৰিণা। আৰু এইফালে বন মেকুৰী, এইটো চাওকচোন কিমান ডাঙৰ, দেখিবলৈ হয়তো কেমেৰাত সৰু লাগিছে কিন্তু ৰিয়েলত বহুত বেছি ডাঙৰ দেই। মই সেই ফাৰ্ষ্ট দেখিছিলোঁ সিমান ডাঙৰ মেকুৰী মানে। আৰু এইফালে আকৌ আমি গৈছোঁ কিবাকিবি চাবলৈ আৰু চবকে এবাৰ দেখাই দিছোঁ। সেইটো পোৱালি আমাৰ আৰু সেয়া বা ভিন্তি আগত কেকাজন আৰু আমাৰ মা একদম ভিডিঅ' বনোৱাত এক্সপাৰ্ট দেই, একদম বহুত ছাপোৰ্ট কৰে দেই এইবোৰত। আৰু মাও নিজেও ভাল পায়, সেইকাৰণে দেখিছেনে পূৰা হাই দিয়ে। পোৱালীয়ে হৰিণা দেখি আকৌ ৰ'লে, একদম য'তে যাম হৰিণা পামেই আৰু কি ধুনীয়াকৈ দৌৰি ফুৰে। চাওকচোন হাবিত কেইবাটাও আছে, কেমেৰাত হয়তো ফ'কাছ নহয়। আপোনালোকে ৰিয়েলত পাৰিলে এবাৰ যাব, চাই আহিব, বহুত ধুনীয়া জেগা দেই। আৰু এইফালে এইখন দেখিছে নহয়, এৰিয়াখনত গোটেই চৰাই আছে আৰু চৰাইখিনিৰ কাৰণে একদম ধুনীয়াকৈ গছ দি দিছে, যাতে সিহঁতি ইফালৰ পৰা ইফালে ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰে, গছত খাব পাৰে। আৰু তাত বিভিন্ন ধৰণৰ চৰাই আছে, ভাটৌও আছিল, তাত খালি সোমোৱা নহ'ল, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰোঁ। এতিয়া চাবলৈ গৈ আছোঁ বাঘ, আৰু এতিয়া চবকে অকণমান দেখুৱাই দিছোঁ কিয়নো এইবোৰ মেমৰিজ হয় এটা। এই সময়বোৰ আকৌ ঘূৰি নাহে, সেইকাৰণে সদায় স্মৃতি হিচাপে সামৰি ৰাখিব বিচাৰোঁ, যাতে কেতিয়াবা ভৱিষ্যতে চাওঁ বুলিলে চাব পাৰোঁ, মনত কৰোঁ বুলিলে কৰিব পাৰোঁ। আৰু এইফালে দেখিছেনে কি ধুনীয়াকৈ বহি আছে। আৰু বাঘটো যিমান ডাঙৰ ভাবিছিলোঁ হ'ব বুলি সিমান ডাঙৰ নহয়, এইটো চাগে পোৱালি আছিল আৰু ভিতৰত আছে, সিহঁতি মাংস খাই আছে মানে। আৰু এইফালে ভালুকটোৱে পূৰা খেলি আছে একদম। আপোনালোকে হয়তো বেছিকৈ ধৰিব পৰা নাই কাৰণ পিঞ্জৰাৰ ভিতৰত আছে আৰু পিঞ্জৰাটো বহুত দূৰত আছিল, মই জুম কৰি উঠাইছিলোঁ এইটো। আৰু এইফালে ভিডিঅ' কৰি আছোঁ বুলি গম পাই একদম থিয় হয়, একদম ইফালৰ পৰা ইফালে চাই আছে, কিমান যেন কিউট লাগিছে। এইটো নিগনি আছিল, কি নিগনি আছিল পাহৰি গ'লোঁ নামটো, যিহেতু ভিডিঅ'ও কৰা নহ'ল নামটো। আৰু এইফালে ঈগল বহি আছে ধুনীয়াকৈ। এইফালে আমাৰ শ্বেৰ আৰু শ্বেৰনী, যোনবোৰ বাপেক মাকৰ এজনী ছোৱালী সেইবোৰ শ্বেৰনী হয়, যেনেকৈ মই। আৰু ধুনীয়াকৈ বহি আছে চাওক, একদম শান্তিকৈ। আৰু ডাঙৰ বাঘকেইটা এইফালেহে আছিল আৰু কি ধুনীয়াকৈ বহি আছে, একদম মহাৰাজ মহাৰাণীৰ নিচিনা আৰু বিন্দাছকৈ বহি আছে, একো টেনশ্যনো নাই। হৰিণাকেইটা কি ধুনীয়াকৈ বহি আছে, একদম তিনিটা ভাজত, একদম মৰম লাগি গৈছে সঁচাকৈ। ইয়াৰ জীৱ জন্তুবোৰ চাই থাকিলে মানে আমনিয়ে নালাগে। আৰু এইটো হ'ল নীলগাই, আৰু মানে টাইমটো কেনেকৈ গুচি গ'ল ধৰিবকৈ নোৱাৰিলে। এবাৰ আহিব আপোনালোকে, নিশ্চয় ভাল পাব। আৰু এইখন পাছফালে অকণমান ভিউটো দেখুৱাই দিছোঁ আপোনালোকক, আৰু অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ বহুত দূৰত আছে নীলগাইখিনি।
এইফালে গোটেইখিনি হৰিণ আপোনালোকে ধৰিব পাৰিছেনে বহুত আছে মানে বহুত একদম জুম কৰি দিছোঁ যিমান পাৰোঁ আৰু এইফালে আমাৰ বান্দৰ ৰাজা সেইটো ঘৰিয়াল কি ধুনীয়াকৈ শুই আছে আপোনালোকে ধৰিব পাৰিছে নে বাৰু সেউজীয়া খালি মানে পানীখিনি সেউজীয়া কাৰণে সেউজীয়া নে তাৰ কালাৰটো সেউজীয়া নাজানো আৰু এতিয়া আপোনালোকক অজগৰ দেখুৱাম ফাৰ্ষ্টতে এয়া দেখুৱাইছোঁ চকৰি ফেটি নামবোৰ দেখাই গৈছোঁ একেবাৰে আৰু এটাৰ ওপৰত এটা শুই আছে ধুনীয়াকৈ আৰু এয়া এইফালে এডাল অজগৰ হয় আৰু বহুতে অকণমানি অজগৰ এডাল কৈছোঁ নে এইবাৰ বহুত অকণমানি আৰু এইফালে দেখিছেনে এইবোৰ কি একদম পানীৰ ভিতৰতো সোমাই আছে দুটা মানে এয়া কাঠডালৰ বেক চাইডেও আছে এডাল দেখি ভালো লাগে পিছে ভয়ো লাগে আৰু এইফালে আৰু এটা ঘৰিয়াল একদম পানীৰ পৰা ওলাই আহিছে আৰু পানীটো সোমাই আছে এইবোৰ দেখুৱাব নোৱাৰোঁ তো আৰু এয়া মাছ বিচাৰি আছে বৰটোকোলা আৰু বগলী এইফালে চৰাইবোৰৰ কাৰণে কি ধুনীয়াকৈ ঘৰ বনাই দিছে চাওকচোন ডাঙৰ ডাঙৰকৈ আৰু এইফালে এইটো চিম্পাঞ্জি কি ধুনীয়াকৈ খেলি আছে এবাৰ ৰছীডালৰ লগত খেলিছে এবাৰ বলটোৰ লগত খেলি খেলি লুটি খাই গৈছে মানে ইমানেই মগ্ন হৈ আছে খেলাত বৰ মৰম লাগে কিন্তু দেই জীৱ জন্তুবোৰ সঁচাই মৰমলগীয়া হয় আৰু এইফালে সৰুকৈ পাৰ্ক এখনো আছে আমাৰ চোৱা মেলা হৈ গ'ল যিহেতু সেইকাৰণে পোৱালি অকণমান খেলিলে পাৰ্কতে আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাই থাকক মোৰ পিছে ভিডিঅ'টো আপলোড কৰোঁতে বহুতেই লেট হৈছে কাৰণ ভিডিঅ'টো কৰিছিলোঁ মই জানুৱাৰী মাহতে আৰু আপলোড কৰিছোঁ মাৰ্চ মাহত যিহেতু জানুৱাৰী মাহত গৈছিলোঁ সেইকাৰণে মানুহৰ ভিৰো আছিল অলপ সেয়া মানুহখিনি অকণমান দেখুৱাই দিছোঁ আৰু আমাৰ চোৱা মেলা হৈ গ'ল এতিয়া তাতে থকা হোটেল এখনত আমি পাৰ্থা খালোঁ তাৰপিছত এনেকৈ আজি ভিডিঅ'টো শেষ কৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই যায় আজিলৈ আহিছোঁ বাই বাই